ভাল লাগিছে মোৰ মনটো আজি ভাল লাগিছে বহুত ভাল লাগে জানো মঞ্চত আহিবি মঞ্চত আহিলে নাগিন ডান্স কেনেকৈ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাব্বানি ব্লগছ আজি ক'ত গৈ আছোঁ কিহৰ কাৰণে গৈ আছোঁ তো মই নিজেও নাজানো তো ব্লগ ভিডিঅ'খন আৰম্ভ কৰোঁ চাই থাকক ক'ত গৈ আছোঁ মানে মই নিজেও নাজানো মই ক'ত গৈ আছোঁ মানে আপোনালোক ভাবিব পাৰে মই জানো মই নাজানো মুস্কান জানে ময়ো নাজানো তেওঁ নাজানে মানে ক'ত গৈ আছোঁ মানে চাই থাকক আপোনালোকে জানিব পাৰিব অলপ সময় চাই থাকক মই জানো অলপ অলপ ই কিন্তু একেবাৰে নাজানে মই অলপ অলপ জানো কিন্তু এতিয়া নকওঁ বলক এতিয়া আছোঁ ওদালগুৰি টু খাৰুপেটীয়া ৰোড আৰু এতিয়া যাব লাগে মোৰ এখন ফ্ৰেণ্ড আছে সিফালে ঘৰ তো তাত যাম যাই কিনে তেওঁক উঠাই লৈ মোৰ ডেষ্টিনেশ্যন যিটো আছে এইটোত যাম কথাটো এনেকুৱা হৈছে মানে ফ্ৰেণ্ডৰ ঘৰত যে যাম বুলি কৈছিলোঁ মানে এইখনেই ঘৰ তেওঁ মানে ঘৰৰ পৰা ওলাই আছে তো লেফ্ট ছাইডে চালোঁ যে এখন গছৰ বাগিচা তো চাই আহোঁ আহক আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিম মানে আমাৰ বেছিমাৰী অঞ্চলৰ মাজতেই মানে কিছুমান মহৎ ব্যক্তি ক'ব লাগিব কাৰণ মানে সিহঁতে মোৰ লগত ট্ৰল কৰি আছে মানে ফেচবুকত ট্ৰল কৰি আছে মানে কি ক'ম আৰু ভিডিঅ' আপলোড কৰিলে মানে কমেণ্টত বেয়াকৈ গালি দিয়ে আৰু ফেক একাউণ্ট বনাই কিয় মানে বুজি নাপাওঁ ডাইৰেক্টলি মানে যদি দম আছে যদি মানে অৰিজিনেল একাউণ্টেৰে কৰ মানে ফেক একাউণ্টেৰে বনাই থাকে মানে ধৰিব নোৱাৰি কোন হয় মানে মোৰ সন্দেহ আছে মই নামটো নকওঁ নামকাৰী কৰে মানে বেয়া হয় কথাটো মানে কি ক'ম আৰু মানে মানুহক মানে ভাল মানে চাব নোৱাৰে মানে আপোনালোক ইমান মানে ছাপোৰ্ট কৰি আছে মানে 1K ইমান সোনকালে মানে কমপ্লিট হ'ল তেওঁ মানে চাব নোৱাৰে মানে কেনেকৈ 1K হৈ গ'ল মানে তেওঁ এইটো ভাবি আছে আৰু যদি এনেকৈ ইচ্ছা আছে অৰিজিনেল একাউণ্টেৰে মানে কৰ নাগিন ডান্স কেনেকৈ কৰাব লাগে না ময়ো জানো মঞ্চত আহিবি মঞ্চত আহিলে নাগিন ডান্স কেনেকৈ কৰাব লাগে মই কৰাই দিম আৰু শিকাইও দিম ভালদৰে শিকাই দিম কেনেকৈ কৰাব লাগে মানুহ আপোনালোক নিজেই চাওক স্ক্ৰীণত আহি আছে চাওক এইবিলাক কমেণ্ট মানে কি ক'ম আৰু মানে মোৰ ভাষা নাই এনেকুৱা মানে কৰি আছে মোৰ লগত কিয় বা কৰি আছে মই নাজানো এনেকুৱা মানে মানুহে কেনেকৈ কৰে মানে বুজি নাপাওঁ চাওক কমেণ্টবিলাক চাওক মই মিছা কথা নকওঁ কমেণ্টবিলাক আপোনালোকেই চাই লওক আৰু এটা কথা মানে জিমেইলবিলাক যেতিয়া খোলে মানে যিবিলাক জিমেইলেদি কমেণ্ট আহে জিমেইলবিলাক 6 মিনিট আগত 7 মিনিট আগত জিমেইলবিলাক খোলা হয় আৰু কমেণ্ট দিয়া হয় বেয়া কমেণ্ট দিয়ে আৰু তাৰপিছত আকৌ এইটো কমেণ্টত 3 মিনিটত 4 মিনিটত 5টা 7টাকৈ লাইক হৈ যায় এইটোতো সম্ভৱৰ কথা নহয় এইবিলাক অসম্ভৱ কথা সম্ভৱ হৈ আছে মানে ৰাব্বানিৰ চেনেলত আৰু মানে ফেচবুকত যিবিলাক ট্ৰল কৰে মানে মোক আগতে ব্লক কৰি লয় তাৰমানে মই আকৌ ইয়াৰ হৈ প্ৰতিবাদ কৰিম বা কিবা কিবি কম গালি পাৰিম সেইকাৰণে মোৰ আগত ব্লক কৰি লয় তাৰপিছত বেলেগক মানে 700 ফেন বনাই লয় সিহঁতক মানে প্ৰাইভেটত ৰাখি কিনে তাৰপিছতহে ট্ৰল কৰে আৰু ট্ৰল কৰিব লগা আছে ভালদৰে কৰ অৰিজিনেল একাউণ্টেৰে কৰ কি এনেকৈ ফাং ফুং কৰি আছে তহঁতক কি চিনি নাপাওঁ নেকি আমি মানে মই মানে এনেকুৱা কমেণ্ট দেখা পাওঁ মানে জিমেইল যে ক্ৰিয়েট কৰাৰ পিছত আপোনাক যদি কোনোবা কমেণ্ট কৰে আপুনি কমেণ্টত মানে ক্লিক কৰি চাব পাৰে মানে কিমান দিন হ'ল মানে চেনেলটো ক্ৰিয়েট কৰিছে মানে এনেকুৱা চাওঁ মানে 6 মিনিট আগত ক্ৰিয়েট কৰি মোৰ নামতে মানে মোৰ চেনেলটোৰ নামতে মানে জিমেইল একাউণ্ট খুলি মানে মোকেই মানে বেয়া কৰি
মানে এনেকুৱা এটা অদ্ভুত বস্তু বনাইছে আপোনালোক চাওক বেটাৰীৰে চাইকেলখন চলিব আৰু ভালদৰে দেখুৱাই দি আছোঁ কেনেকৈ চলে বা ইয়াৰ প্ৰচেছটো কেনেকুৱা দেখুৱাই দি আছোঁ। এয়া চাওক কিহেৰে বনাইছে আৰু কিমান দিন লাগিছে এইটো ফুল প্ৰচেছ আপোনালোক কৈ আছোঁ। মানে দাদাজনে ক'ব, মানে আপোনাক মানে সুধিবলৈ চেষ্টা কৰিছোঁ মানে কিমান দিন মানে লাগিছে আৰু কি মানে হেৰি মানে কামটোত মানে খটাইছে, মানে কি বস্তু। ইয়াত এটা মটৰ আছে, এইটো মটৰটো 24 ভল্টৰ মটৰ আৰু দুটা বেটাৰী আছে, 25 ৱাটৰ, দুটা 70 ৱাট আছে, দুটা বেটাৰী আৰু হৰণ আছে, LED লাইট আছে, এস্কেলেটাৰ লগাইছোঁ, মানে আৰু কণ্ট্ৰলাৰ আছে, ব্ৰেক ফ্লেগ আছে, এইখিনি আছে। মানে স্পীড হ'ব 25 প্ৰতি ঘণ্টাত। মানে প্ৰতি ঘণ্টাত আপুনি 25 কিলোমিটাৰ আপুনি যাব পাৰিব। আৰু মানে চাৰ্জ মানে কেইঘণ্টা লাগে চাৰ্জ হ'বলৈ? মই ৰাতি চাৰ্জ বহাই দিওঁ, ৰাতিপুৱা হ'লে মানে 70 কিলোমিটাৰ যাব পাৰে। 70 কিলোমিটাৰ যাব পাৰিব। চাওক আপোনালোক, মানে আমাৰ পলিউশ্যন নহয়, মানে যিটো পলিউশ্যন হয় মানে পলিউশ্যন নহয় আৰু আমাৰ তেলখন বচাই আছে। মানে বহুত ধন্যবাদ, আপুনি ইমান বস্তু এটা যে বনাইছে, মানে মই ফিল কৰিব নোৱাৰি মানে কি বনাইছে আপুনি চাওক। মানে মই টেষ্ট ড্ৰাইভ ল'ম আৰু চাম কেনেকুৱা বস্তুটো। মানে ভাল লাগিছে, মোৰ মনটো আজি ভাল লাগিছে, বহুত ভাল লাগিছে। চাওক বস্তুটো ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰি আছোঁ। চাওক ইফালে আছে চাবিৰে আপুনি মানে অন কৰিব লাগিব, অন অফ যেনেকৈ বাইকত থাকে। চাওক ইয়াত আছে দুটা বেটাৰী আছে আৰু ইয়াত আছে মটৰ, যিটো মটৰে ঘূৰাই যিটো। চাওক কেনেকুৱা মানে চিনেমেটিক শ্বট দেখুৱাই আছে কেনেকুৱা। ইয়াত এটা অদ্ভুত বস্তু দেখা পালোঁ, হৰণটো ভাল লাগিছে, বহুত ভাল লাগিছে। হৰণ আপুনি দিব পাৰে ৰাস্তাত, মানে দিব লাগে, আপুনি দিব পাৰে। এয়া হৰণ মজা। মানে আপুনি এনে কি কাম কৰে, মানে বস্তুটো যে বনালে? ইলেক্ট্ৰনিক কাম কৰোঁ, টিভি, ৰেডিঅ', মোবাইল এইবিলাক মেৰাম কৰোঁ। আৰু আপোনাৰ লিখা-পঢ়া কিমান? 5লৈকে কৰিছোঁ। চাওক 5লৈ পঢ়িছে, ইমান মানে জ্ঞানী কাম কৰিছে, মানে ইঞ্জিনিয়াৰিং মানে কাম কৰিছে। কামটো মানে বহুত ভাল লাগিছে, মই মানে চাই কেনে বহুত মানে মনত পাৰে বহুত ভাল লাগিছে। মানে দাদাৰ এটা ইউটিউব চেনেল আছে, চেনেলটোৰ নাম কি? মোজা 3 MUZA3 হয়, আৰু ডেছক্ৰিপশ্যনৰ লিংক আছে। দাদাৰ ভিডিঅ'বিলাক চাব, ভাল ভিডিঅ' বনায় আৰু কেনেকৈ বনায় এইবিলাক মানে টেকনিকেল বস্তুবিলাক পাই থাকিব। আপোনালোক ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ লগত, নতুন ঠাইৰ লগত লগ পাম। টিল দেন টাটা, বাই বাই।